নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লে। আজি মই বনাবলৈ লৈছো ছাগলী মাংসৰ এটি খুবেই সোৱাদ লগা ৰেচিপি। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কৰিব, কমেন্ট কৰিব আৰু নতুনকৈ অহা বন্ধু-বান্ধৱীসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটো বনাবৰ বাবে 500 গ্ৰাম ছাগলী মাংস লৈছো। এটা মিডিয়াম সাইজৰ পিঁয়াজ স্লাইচ কৰি কাটি লৈছো। এটা ডাঙৰ সাইজৰ পিঁয়াজ মিহি মিহিকৈ কাটি লৈছো। এখিলা তেজপাত টুকুৰা কৰি লৈছো। দুটা কেঁচা জলকীয়া লৈছো। এটুকুৰা দালচেনি, তিনিটা সৰু ইলাচি আৰু এটা ডাঙৰ ইলাচি লৈছো। দুটা মিডিয়াম সাইজৰ আলু টুকুৰা কৰি কাটি লৈছো আৰু 6-7টামান নহৰু লৈছো। এটা বিলাহী এনেদৰে টুকুৰা কৰি কাটি লৈছো। অলপ দৈ গাখীৰ লৈছো আৰু অলপ চিৰা লৈছো। এতিয়া মাংসখিনি মেৰিনেট কৰিবৰ বাবে 3 চামুচ দৈ গাখীৰ দিছো। ঘৰতে বনোৱা নৰ্মেল দৈ লৈছো, বেছি টেঙা দৈ নলব। 1 চামুচ জিৰা গুড়ি দিছো। 1 চামুচ গৰম মছলা, 1 চামুচ চিকেন মছলা, 1 চামুচ কাশ্মীৰী মিক্স, অলপ নহৰু আদাৰ পেষ্ট, নহৰু কেইফুটা দিছো। স্লাইচ কৰি ৰখা পিঁয়াজখিনি হাতেৰে মোহাৰি দিছো। অলপ কেঁচা মিঠাতেল দিছো। এতিয়া মাংসখিনি ভালদৰে সানি লওঁ। মাংসখিনি 30 মিনিটমান ৰাখি দিম। 30 মিনিটৰ পিছত কেৰাহী গৰম হোৱাত প্ৰয়োজন অনুসাৰে মিঠাতেল দিছো। তেলখিনি গৰম হোৱাত দালচেনি, ইলাচি আৰু তেজপাতখিলা দিছো। এতিয়া দিছো কাটি ৰখা পিঁয়াজখিনি। পিঁয়াজখিনি অলপ গলি যোৱালৈকে ভাজি লৈছো। এচামুচ নহৰু আদাৰ পেষ্ট দিছো। অলপমান চেনি দিছো। চেনি দিলে মাংস কালাৰটো ধুনীয়া হয়। এতিয়া এইখিনি অলপ দেৰিৰ কাৰণে ভাজি লৈছো। এতিয়া ইয়াতে মেৰিনেট কৰি ৰখা মাংসখিনি দিছো। গোটেইখিনি ভালদৰে লৰাই দিছো। সোৱাদ অনুসৰি নিমখ আৰু হালধি গুড়ি দিছো। গোটেইখিনি ভালদৰে মিক্স কৰি লৰাই দিছো। এতিয়া ঢাকন মাৰি 20-25 মিনিট লৰাই লৰাই ভাজি থাকিম। 25 মিনিটৰ পিছত এতিয়া ইয়াতে কাটি ৰখা আলুখিনি দিছো। গোটেইখিনি ভালদৰে মিলাই দিছো। কাটি ৰখা বিলাহীটো দি দিলো। গোটেইখিনি ভালদৰে মিক্স কৰি লৰাই দিছো। এতিয়া ঢাকন মাৰি 10 মিনিটমান ঢাকিবলৈ দিম। 10 মিনিটৰ পিছত মাংসৰ পৰা ওলোৱা পানীখিনি প্ৰায় শুকাই আহিছে। ছাগলী মাংস যিমান দেৰি ভাজিব পাৰে মাংস কালাৰটো বহুত বেছি ধুনীয়া হয়। মাত্ৰ হাতৰ টিপছৰ কথা। এতিয়া মাংসখিনি গ্ৰেভি হ'বৰ বাবে ইয়াতে অলপ পানী দিছো। কেঁচা জলকীয়া দুটাও দিছো। এতিয়া গেছটো মিডিয়াম ফ্লেমত ৰাখি 10-15 মিনিট উতল আহিবলৈ দিম। 15 মিনিটৰ পিছত এতিয়া ইয়াতে চিৰাখিনি দিছো। চিৰাখিনি মই দিয়াৰ আগতে ধুই লৈছো। গোটেইখিনি
সকলোখিনি ভালদৰে মিলাই দিছোঁ। এতিয়া ঢাকন মাৰি 5 মিনিটমান উতল আহিবলৈ দিম। 5 মিনিটৰ পিছত এতিয়া শেষত আৰু 1 চামুচ চিকেন মছলা দিছোঁ। তেতিয়া মাংসৰ ফ্লেভাৰটো ধুনীয়া হয়। আপোনালোকে কোনে কোনে এনেকৈ ছাগলী মাংস খাইছে বাৰু? যদিহে খোৱা নাই এবাৰ ট্ৰাই কৰিবচোন, খাই বহুতে বেছি ভাল পাব। এয়া আমাৰ টেষ্টি ইয়ামি ছাগলী মাংস খাবৰ বাবে ৰেডি হৈ গৈছে। আজিৰ ভিডিঅ'টো ইমানেই। মোৰ ভিডিঅ' চোৱা সকলো বন্ধু বান্ধৱীলৈ